আদৰি লৈছে খুব ভাল কথা আমিও আদৰি ল'ব লাগে তেখেতে বংগৰ পৰা আহি আমাৰ অসমীয়া গীতসমূহ ইমান ধুনীয়াকৈ গাইছে হয়নে কিন্তু অকণমান উচ্চাৰণবিলাক যদি তেখেতে শুদ্ধ কৰে আৰু বেছি ভাল হ'ব ইতিমধ্যে তেওঁ বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰে আমি সকলোৱে চবেই ফেন হৈ গৈছে তেওঁৰ পাৰফৰ্মেঞ্চৰ গতিকে উচ্চাৰণবিলাক যদি আৰু অকণমান ভাল হয় তেতিয়া আৰু বেছি শুনিবলৈ শুৱলা হ'ব আৰু যিহেতু আমাৰ অসমীয়া আমাৰ ৰাইজ বহুত আৱেগিক তেখেতক ইমান মৰম দিছে হয়নে বংগৰ পৰা আহি অসমত বহুত মৰম পাইছে তেখেতে গতিকে আমাৰ অসমীয়া ৰাইজৰ যাতে আৱেগত তেখেতে আঘাত নাহানে তাৰে কামনা কৰিছোঁ ধুনীয়াকৈ অনুষ্ঠান কৰি যাওক তেখেতলৈ বেষ্ট উইচেছ থাকিল বুলি ক'বলৈ গ'লে তেনেকৈ অনুৰাগী বুলি নকওঁ কিন্তু তেখেতৰ মই দুই এখন মোবাইলত যিহেতু আহিয়ে থাকে অনুষ্ঠানবিলাক চাইছোঁ ভইচটো খুব ষ্ট্ৰং তেখেতৰ গানবিলাক ভাল লাগে শুনি সেয়াই আৰু বহুত বেছি ভাল লাগিলে ইমান ধুনীয়া মৰ্মিতা মিত্ৰক লৈ এনেদৰেই ক'লে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টি চাই বাৰু কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব